মৰমৰ শিক্ষাৰ্থীসকল, আজি তোমালোকৰ পাঠ্যপুথিৰ বাঘৰ বিয়া পাঠটি আলোচনা কৰিম। পাঠটি এটা অতি সুন্দৰ কাহিনী আছে। আমি সেই কাহিনীটোলৈ যোৱাৰ আগতে তোমালোকে দেখিছা যে পাঠটিৰ আৰম্ভণিতে কেইটামান শব্দ আছে আৰু সেই শব্দকেইটা হৈছে যুক্তাক্ষৰযুক্ত শব্দ। তোমালোকে ইতিমধ্যে যুক্তাক্ষৰবোৰ শিকিছা আৰু আহাচোন আমি এবাৰ সেই শব্দকেইটা পঢ়ি চাওঁ। তোমালোকে ঘৰত পঢ়িবা। প্ৰথমে আছে সন্মুখ, কিন্তু, উপযুক্ত, অন্থকণ্ঠ, আনন্দ, বন্দী, নিশ্চয়, আশীৰ্বাদ। এইকেইটা শব্দ যুক্তাক্ষৰযুক্ত শব্দ তোমালোকে পাঠটি পঢ়িবলৈ যোৱাৰ আগতে এইকেইটা পঢ়িবা। আৰু তাৰপিছত আমি আহিম বাঘৰ বিয়া পাঠটিৰ যিটো কাহিনী, সেই কাহিনীটোলৈ আমি এতিয়া আহিম। তোমালোকে মন দি শুনিবা। এদিন এজন পুৰোহিত এখন হাবিৰ এটা লুংলুঙীয়া বাটেৰে ৰাতি পুৱাও পুৱাও অৱস্থাত ঘৰলৈ বুলি গৈ আছিল। তেতিয়া পোহৰ ভালকৈ হোৱাই নাছিল। ক'ৰবাৰ পৰা হঠাৎ এটা বাঘ আহি পুৰোহিতৰ সন্মুখত ওলাল। বাঘটো দেখি পুৰোহিতে বৰ ভয় খালে, কিন্তু ভয়ৰ ভাৱ তাক নেদেখুৱাই তেওঁ কোবাকুবিকৈ আগলৈ খোজ পেলালে। বাঘটোৱে পুৰোহিতক আচৰিতকৈ মাত লগালে, ককা ক'ৰ পৰা আহিলা? বাঘৰ মাতটো পুৰোহিতে শুনি ভয়ৰ ভাৱটো অলপ কমিছে, তথাপিও ভয়ে ভয়ে ক'লে, নকবি দে, মই এখন বিয়া পাতি থৈ আহিছোঁ। বাঘে তেতিয়া সুধিছে, বিয়া? বিয়া মানে কি ককা? পুৰোহিতে বিয়া মানেনো কি সেয়া বুজাই দিছে। এহাল ডেকা গাভৰুক উপযুক্ত বয়সত ঘৰ পাতি দিয়াকে বিয়া বুলি কোৱা হয়। পুৰোহিতৰ কথা শুনি বাঘে বৰ ভাল পালে। তেতিয়া পুৰোহিতক বাঘে কৈছে, মোৰো বিয়াখন পাতি দিবানে? বাঘৰ পৰা হাত সাৰিবলৈ পুৰোহিতে ক'লে, হ'ব বাৰু, মই তোৰ বিয়াখন পাতি দিম, কিন্তু আজি নহয়। আজি বৰ ভাগৰ লাগিছে, ঘৰলৈ যাওঁগৈ। এইদৰে কৈ পুৰোহিত গৈ ঘৰ পালে। ঘৰ সোমাবলৈ লৈ পুৰোহিতে পিছলৈ ঘূৰি চাই দেখিছে যে বাঘটো পুৰোহিতৰ পিছে পিছে গৈ আছে। বাঘটোক দেখি তেওঁ অন্থকণ্ঠ শুকাই গ'ল। তেতিয়া পুৰোহিতে সুধিছে, তই আকৌ কিয় আহিলি? বাঘে কৈছে, মোৰ বিয়াখন কেতিয়ালৈকে পাতিবা? পুৰোহিতে অলপ চিন্তা কৰি ক'লে, অহা মঙলবাৰলৈ আহিবি। এতিয়া তই যা। পুৰোহিতৰ সমিধান পাই আনন্দ মনেৰে বাঘ বনলৈ উভতি গ'ল। ইফালে ভয়ত ৰাতি পুৰোহিতৰ টোপনি নহা হ'ল। মঙলবাৰেনো বাঘটো আহিলে কি বুলি ক'ব, সেই কথা ভাবি ৰাতি পুৰোহিত শুব নোৱাৰা হৈছে। এদিন দুদিনকৈ মঙলবাৰ আহি পালে। বাঘ আহি পাবই এতিয়া। সেই সময়তে পুৰোহিতৰ মনত এটা বুদ্ধি খেলালে। তেওঁ ঘৈণীয়েকক মাতি আনি ক'লে, আজি বাঘ আহিলে মোৰ টান নৰীয়া বুলি ক'বা আৰু পিছৰটো মঙলবাৰলৈ আহিবলৈ ক'বা। অলপ সময় পিছতেই বাঘ আহি পুৰোহিতৰ পদূলি মুখ পালেহি। পুৰোহিতে ঘৈণীয়েকক লৰালৰিকৈ বাঘৰ ওচৰলৈ পঠিয়ালে। ঘৈণীয়েকে পুৰোহিতে কোৱাৰ নিচিনাকৈ বাঘক কথাখিনি বুজাই দিলে। বাঘে বিয়াৰ আশা পিছৰ মঙলবাৰলৈ মনতে সাঁচি সেমেনা সেমেনকৈ উভতি গ'ল। এইবাৰলৈ বাৰু পুৰোহিত কোনোমতে বাঘৰ পৰা সাৰিলে, কিন্তু চিৰকাললৈ হাত সাৰিবলৈ বাঘৰ পৰা কি কৰিব, সেই কথা পুৰোহিতে ভাবিবলৈ ধৰিলে। পুৰোহিতে কোনো ধৰণৰ উপায় বিচাৰি পোৱা নাই। সেইবাবে তেওঁ গাঁৱৰ ৰাইজৰ সৈতে কথাটো আলোচনা কৰিলে। এদিন মঙলবাৰটো আহি পালে। ফল মূল মিঠাই আদি লৈ বাঘ আহি পুৰোহিতৰ ঘৰত উপস্থিত হ'ল। বাঘে পুৰোহিতক সুধিলে, ককা মোৰ বিয়াৰ দিন ঠিক কৰিলানে? পুৰোহিতে ক'লে, কাইলৈকে তোৰ বিয়াখন পাতিম। এতিয়া তই সৌ গঁৰালটোত যে দেখিছ তাতে সোমাই থাক। আজি তোৰ অধিবাস। তাতে নিয়ম নীতি কৰি কাইলৈ তোৰ বিয়া পাতিম।
এই বুলি কোৱাৰ লগে লগে আনন্দ মনেৰে বাঘ গৈ নিজেই গঁৰালত সোমালগৈ। পুৰোহিতে লগে লগে গঁৰালৰ দুৱাৰখন চপাই দিলে। বাঘটো গঁৰালত বন্দী কৰিলে। গাঁৱৰ ৰাইজৰ লগ লাগি পুৰোহিতে কলৰ ভূৰ এখন সাজিলে। তাৰ পাছত গঁৰালৰে সৈতে বাঘটো নদীত উটুৱাই দিলে। বাঘটো নাখাই নবৈ বহুদিন ধৰি উটি উটি গৈ ভোকে পিয়াহে এটা সময়ত অচেতন হৈ পৰিল। এনে সময়তে নদীৰ পানী খাবলৈ আহি এজনী বাঘিনীয়ে নদীখনত কিবা এটা উটি অহা দেখা পালে। তাই ওচৰ চাপি গৈ দেখিলে ধুনীয়া বাঘ এটা গঁৰালৰ ভিতৰত সোমাই উটি আহি আছে। তাই গঁৰালটো টানি টানি আনি পাৰলৈ তুলিলে। বাঘটোলৈ তাই বৰ মৰম লাগিল। অচেতন হৈ থকা বাঘটোৱে তেতিয়া সামান্য চেতনা ঘূৰাই পালে। চকু মেলি সন্মুখত ধুনীয়া বাঘিনীজনী দেখি আনন্দিত হ'ল। বাঘে ভাবিলে, পুৰোহিতে নিশ্চয় এই ধুনীয়া বাঘিনীজনীৰ লগতে মোৰ বিয়া পাতি দিছে। এই কথা ভাবি বাঘৰ বৰ ভাল লাগিল। আৰু এদিন বাঘ আৰু বাঘিনী দুয়ো পুৰোহিতৰ ঘৰ পালেগৈ। পুৰোহিতৰ ঘৰ পাই দুয়োয়ে মাত লগাইছে, ককা ককা। বাঘৰ মাত শুনি পুৰোহিতৰ ভয়ত তত নাইকিয়া হ'ল। কিন্তু বাঘৰ মুখৰ পৰা সিহঁতৰ বিয়া হোৱাৰ কথাটো শুনি বৰ ভাল পালে। সিহঁতক খুৱাই বোৱাই আশীৰ্বাদ দি বিদায় দিলে। বাঘ বাঘিনী হাবিলৈ উভতি গ'ল। দুয়ো অতি সুখেৰে বাস কৰি থাকিল। শিক্ষাৰ্থীসকল, তোমালোকে ইতিমধ্যে কাহিনীটো গম পাইছা আৰু তোমালোকৰ নিশ্চয় ভাল লাগিছে কাহিনীটো শুনি। আমি বাঘৰ বিয়া পাঠটিৰ কাহিনীটিৰ মাজেৰে দুটা কথা গম পাইছোঁ বা দুটা কথা আমি জানিব পাৰিছোঁ। প্ৰথম কথাটো হৈছে, আমাৰ যদি কিবা এটা সমস্যা হয়, আমি যদি একগোট হৈ আলোচনা কৰোঁ, তেতিয়া সেই সমস্যাটোৰ সমাধান আমি পাওঁ। আৰু দুই নম্বৰটো হৈছে, আমি যদি কাৰোবাক সঁচা অন্তৰে বিশ্বাস কৰোঁ, যেনেকৈ বাঘে পুৰোহিতক সঁচা অন্তৰে বিশ্বাস কৰাৰ বাবে এজনী বাঘিনী লগ পালে, ঠিক সেইদৰে আমি যদি সকলোকে তেনেদৰে বিশ্বাস কৰিব পাৰোঁ, তেতিয়াও আমি ভাল ফল লাভ কৰিব পাৰোঁ। কাহিনীটোৰ মাজেৰে এইখিনি কথাকে ক'ব বিচাৰিছে আৰু তোমালোকে কাহিনীটো নিশ্চয় ভাল পাইছা আৰু ঘৰত ভালদৰে পাঠটি পঢ়িবা। ধন্যবাদ।